Hello guys, Tanya Wo Study Binds YouTube channel লৈ পুনৰবাৰ আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি অসমৰ কোনজন ব্যক্তিক কি বুলি জানো তাৰ বিষয়ে জানিম, অৰ্থাৎ মহান ব্যক্তিক বা ব্যক্তিবোৰক আৰু অন্য কি নামেৰে বিখ্যাত এইবোৰৰ বিষয়ে জানো আহক। গতিকে আৰম্ভ কৰো। অগ্নিকবি কোন? ইয়াৰ এনসাৰ হ'ল কমলাকান্ত ভট্টাচাৰ্য। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য। নেক্সট ওয়ান। বিহগী কবি কোন? ইয়াৰ উত্তৰ হ'ল ৰঘুনাথ চৌধাৰী। বিহগী কবি ৰঘুনাথ চৌধাৰী। নিজৰাৰ কবি কোন? ইয়াৰ উত্তৰ হ'ল শৈলধৰ ৰাজখোৱা। নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা। বিদ্ৰোহী কবি কোন? বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধাৰী। বনফুলৰ কবি কোন? বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা। বকুল বনৰ কবি কোন? বকুল বনৰ কবি আনন্দচন্দ্ৰ বৰুৱা। ফুলনিৰ কবি কোন? ফুলনিৰ কবি পদ্মধৰ চলিহা। প্ৰকৃতি কবি কোন? প্ৰকৃতি কবি ৰঘুনাথ চৌধাৰী। পাপৰি কবি কোন? পাপৰি কবি গণেশ চন্দ্ৰ গগৈ। পথাৰৰ কবি কোন? পথাৰৰ কবি ৰাম গগৈ। তপোবনৰ কবি কোন? তপোবনৰ কবি অতুল চন্দ্ৰ হাজৰিকা। জ্ঞানমালিনীৰ কবি কোন? জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা। জেংৰাইৰ কবি কোন? জেংৰাইৰ কবি অজিত বৰুৱা। প্ৰেম আৰু ৰদালিৰ কবি কোন? প্ৰেম আৰু ৰদালিৰ কবি হীৰেন ভট্টাচাৰ্য। সুগন্ধি পখিলাৰ কবি কোন? সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য। বাউলী কবি কোন? বাউলী কবি কমলানন্দ ভট্টাচাৰ্য। গোলাপী জামুৰ কবি কোন? গোলাপী জামুৰ কবি নীলমণি ফুকন। গীতি কবি কোন? গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা। ধ্বনি কবি কোন? ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা। কলংপৰীয়া কবি কোন? কলংপৰীয়া কবি দেৱকান্ত বৰুৱা। ইন্দ্ৰধনুৰ কবি কোন? ইন্দ্ৰধনুৰ কবি ডিম্বেশ্বৰ নেওগ। খৰিকাজাইৰ কবি কোন? খৰিকাজাইৰ কবি ভৱানন্দ ৰাজখোৱা। অতীন্দ্ৰিয়বাদী কবি কোন? অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱী। মনৱন্তৰৰ কবি কোন? মনৱন্তৰৰ কবি বীৰেন বৰকটকী। ৰূপকোঁৱৰ কোন? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কলাগুৰু কোন? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। শেৱালী কবি কোন? শেৱালী কবি ৰত্নকান্ত বৰকাকতি। জগতগুৰু কোন? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। বৰাৰ পো কোন? বৰাৰ পো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। সুধাকণ্ঠ কোন? সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। সংগীত সূৰ্য কোন? সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা। লৌ মানৱ কোন? অৰ্থাৎ আইৰন মেন অফ আছাম। লৌহ মানৱ বিষ্ণুৰাম মেধি। লোকবন্ধু কোন?
লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা। এওঁজ কোঁৱৰ কোন? এওঁজ কোঁৱৰ পৰাগধৰ চলিহা। লোকপ্ৰিয় কোন? লোকপ্ৰিয় গোপীনাথ বৰদলৈ। লোকপ্ৰাণ কোন? লোকপ্ৰাণ মতিৰাম বৰা। সিংহপুৰুষ কোন? সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা। ৰূপালী কুঁৱৰী কোন? ৰূপালী কুঁৱৰী আইদেউ সন্দিকৈ। অসম কেশৰী কোন? অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। সাহিত্যৰথী কোন বা ৰসৰাজ কোন? সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। হস্তিকন্যা কোন? হস্তিকন্যা প্ৰতিমা বৰুৱা পাণ্ডে। হস্তিৰাণী কোন? হস্তিৰাণী পাৰ্বতী বৰুৱা। অসমৰ সৰস্বতী কোন? অসমৰ সৰস্বতী নিৰ্মলপ্ৰভা বৰদলৈ। অভিনয় আচাৰ্য কোন? অভিনয় আচাৰ্য ব্ৰজনাথ শৰ্মা। বৰদৈচিলা কোন? বৰদৈচিলা জুনুমণি শইকীয়া। কৰ্মবীৰ কোন? কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। কৰ্মযোগী কোন? কৰ্মযোগী ভৱেন্দ্ৰনাথ শইকীয়া। বীৰবালা কোন? বীৰবালা কনকলতা বৰুৱা। অসম গৌৰৱ কোন? অসম গৌৰৱ হেম বৰুৱা। অসমৰ ব্যাস কোন? অসমৰ ব্যাস ৰাম সৰস্বতী। কাব্যভানু কোন? কাব্যভানু হেম বৰুৱা। ত্যাগবীৰ কোন? ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা। সাহিত্যৰত্ন কোন? সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱা। চন্দ্ৰধৰ বৰুৱাকো সাহিত্যৰত্ন বুলি কোৱা হয়। অসমৰ মীনা কুমাৰী কোন? অসমৰ মীনা কুমাৰী অনুপমা ভট্টাচাৰ্য। কাব্যভাৰতী কোন? কাব্যভাৰতী ধৰ্মেশ্বৰী দেৱী বৰুৱানী। জননায়ক কোন? জননায়ক দেৱেশ্বৰ শৰ্মা। সংগীতাচাৰ্য কোন? সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা। সুনীত কোঁৱৰ কোন? কোঁৱৰ গজেন বৰুৱা। লোকনায়ক কোন? লোকনায়ক অমিয় কুমাৰ দাস। লুইত কোঁৱৰ কোন? লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা। কবিতা কোঁৱৰ কোন? কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন। গণশিল্পী কোন? গণশিল্পী বিক্ৰম সিং য়েইন। যাদু সম্ৰাট কোন? যাদু সম্ৰাট হেম হুছেইন। ৰতনপুৰৰ ৰত্ন কোন? ৰতনপুৰৰ ৰত্ন ভৱানন্দ ৰাজখোৱা। বড়োফা কোন? বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম। এন ডি খুৰা কোন? এন ডি খুৰা ডাক্তৰ নগেন দত্ত। প্ৰতিমাৰ খনিকৰ কোন? প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা। মৌচাক মামা কোন? মৌচাক মামা প্ৰমোদ তামুলী বা শান্তনু তামুলী। বন কোঁৱৰ কোন? বন কোঁৱৰ আনন্দীৰাম দাস। প্ৰাচ্যবিদ্যাৰ নৱ কোন? প্ৰাচ্যবিদ্যাৰ নৱ কৃষ্ণকান্ত সন্দিকৈ। পণ্ডিত প্ৰবৰ কোন? পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ।
তত্ত্বভূষণ কোন? তত্ত্বভূষণ ৰাজমোহন নাথ। অসম হিতৈষী কোন? মাণিক চন্দ্ৰ বৰুৱা। বিপ্লৱী বীৰ কোন? বিপ্লৱী বীৰ শংকৰ বৰুৱা। উপন্যাস সম্ৰাট কোন? উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। দানবীৰ কোন? দানবীৰ ৰাধানাথ সন্দিকৈ। ভাষাতত্ত্ববিদ কোন? ডক্টৰ বাণীকান্ত কাকতি। দেশ হিতৈষী কোন? ইয়াৰ উত্তৰ হ'ল বিমলা প্ৰসাদ চলিহা। মঞ্চসূৰ্য কোন? মঞ্চসূৰ্য ধৰণী বৰ্মন। মঞ্চকোঁৱৰ কোন? মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামী। ভাঙনি কোঁৱৰ কোন? ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালা। বাক্মীবৰ বা ককা কোন? ইয়াৰ এনচাৰ হ'ল নীলমণি ফুকন। গল্প সম্ৰাট কোন? ইয়াৰ উত্তৰ হ'ল চৈয়দ আব্দুল মালিক। ধিং এক্সপ্ৰেছ কোন? উত্তৰ হ'ল হিমা দাস। নটসূৰ্য কোন? নটসূৰ্য ফণী শৰ্মা। বেদান্ত বাজপতি কোন? বেদান্ত বাজপতি ৰাধানাথ ফুকন। বুৰঞ্জী প্ৰভাকৰ কোন? ভুৱন চন্দ্ৰ সন্দিকৈ। নৃত্যাচাৰ্য কোন? যতীন গোস্বামী। দেশভক্ত কোন? দেশভক্ত তৰুণৰাম ফুকন। ইতিহাস ৰত্ন কোন? বেণুধৰ শৰ্মা। দেশ প্ৰাণ কোন? লক্ষীধৰ শৰ্মা। নাট্যাচাৰ্য কোন? ইন্দ্ৰেশ্বৰ বৰঠাকুৰ। নাট্য প্ৰভাকৰ কোন? চৈত্যপ্ৰসাদ বৰুৱা। জীৱন শিল্পী কোন? জ্যোতিপ্ৰসাদ আগৰৱালা। অৰণ্য মানৱ কোন? যাদৱ পায়েং।